বাংলাদেশী চৰ্দাৰ আশ্ৰাফুলৰ সাহস আছে যদি প্ৰথম শিৱসাগৰলৈ আহি দেখুৱাওক। যদি আশ্ৰাফুলক আমি চেণ্ডেলৰ মালা পিন্ধাই ইয়াৰ পৰা পঠিয়াব নোৱাৰোঁ, ৰাজহুৱা জীৱন ত্যাগ কৰি। আশ্ৰাফুল হুছেইনে যদি নিজেই ইটাভাটাত কাম কৰিবলৈ যদি ইচ্ছা প্ৰকাশ কৰিছে, তেতিয়াহ'লে তেওঁ আহিব পাৰে। আমি তেওঁক কিন্তু চেণ্ডেলৰ মালাৰে আদৰণি জনাম। তামোল পাণৰ শৰাই দি আদৰাটো বহুত দূৰৰে কথা, তেওঁলোকৰ পিঠি ছাল ছিঙি দিয়া হ'ব। তামোল পাণ আৰু গামোচা হৈছে অসমীয়া জাতিৰ স্বাভিমানৰ প্ৰতীক আৰু এটা সন্মানীয় সম্পদ। আৰু এনে সন্মানীয় সম্পদৰ ওপৰত অনাগত দিনত যাতে আশ্ৰাফুল হুছেইনে কোনো ধৰণৰ উপনুগাসূচক যাতে মন্তব্য নকৰে, সেই কথা আমি সকীয়াই দিলোঁ। আমাৰ 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ আমি যিখন সংগ্ৰাম কৰিছিলোঁ, এই সংগ্ৰামখনৰ মূল উদ্দেশ্য আছিলে যে এই মাতৃভূমিত অনাদি অনন্ত কাললৈ যাতে খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকে, আধিপত্য থাকে। আৰু সেইটো কাৰণেই আমাৰ উজনি অসমত থকা যিসকল অখিলঞ্জীয়া ব্যক্তি আছিলে, যিসকল সন্দেহযুক্ত নাগৰিক আছিলে, আমি তেওঁলোকক উজনি অসম ত্যাগ কৰিবলৈ কৈছিলোঁ আৰু ইতিমধ্যেই তেওঁলোকে উজনি অসম ত্যাগ কৰিছে। আৰু এতিয়া আশ্ৰাফুল হুছেইনে এইসকল সন্দেহযুক্ত নাগৰিকক আমাৰ ইয়ালৈ তামোল পাণ দি বা গামোচা দি নিমন্ত্ৰণ কৰাৰ যিটো কথা কৈছে, সেইটো এটা অতি হাস্যকৰ কথা। নিমন্ত্ৰণ দিয়াটো প্ৰশ্নই নাহে। যদি আশ্ৰাফুল হুছেইনে যদি নিজেই ইটাভাটাত কাম কৰিবলৈ যদি ইচ্ছা প্ৰকাশ কৰিছে, আশ্ৰাফুল হুছেইনে যদি নিজেই ইটাভাটাত কাম কৰিবলৈ যদি ইচ্ছা প্ৰকাশ কৰিছে, তেতিয়াহ'লে তেওঁ আহিব পাৰে। আমি তেওঁক কিন্তু চেণ্ডেলৰ মালাৰে আদৰণি জনাম, যদি আশ্ৰাফুল হুছেইন নিজেই কাম কৰিবলৈ আহে। দ্বিতীয়তে আৰু এটা আমি কথা ক'ব বিচাৰিছোঁ, এতিয়া উজনি অসমত যেতিয়া লাহে লাহে মিয়া নাইকিয়া হৈছে, এতিয়া আমি গলিবিলাকত যেতিয়া গৈছোঁ, বিৰি গুণটো নোহোৱা হৈছে, বিৰি গুণমুক্ত হৈছে। তাৰমানে আগতে এইটো গলি যাবই নোৱাৰে, বিৰি গোন্ধাই, ইফালে যাবই নোৱাৰে, বিৰি গোন্ধাই। এতিয়া অন্ততঃ উজনি অসম বিৰি গুণমুক্ত হৈছে। আৰু আশ্ৰাফুল হুছেইনৰ দৰে এটা বাংলাদেশী ৰক্ষকে অনাগত দিনত যাতে আমাৰ স্বাভিমানক যাতে কোনো ধৰণৰ প্ৰশ্ন নকৰে বা উপনুগাসূচক মন্তব্য নকৰে, সেই কথা আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি সকীয়াই দিলোঁ। সংবাদ মাধ্যমৰ জৰিয়তে আমি এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ, 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠনে কেতিয়াও উজনি অসমলৈ মিয়া অনাৰ প্ৰসংগত নাই। আমাৰ 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ লগত আমাৰ খিলঞ্জীয়া যিসকল ইটাভাটাৰ মালিক আছে, তেওঁলোকে এটা আলোচনাত বহিব বিচাৰিছিলে আৰু তেওঁলোকে আমাৰ পৰা পৰামৰ্শ লৈছিলে। কিন্তু আমি তেওঁলোকক কোনো ধৰণৰ প্ৰশ্ন উত্তৰ দিয়া নাছিলোঁ। আমাৰ কথা এটাই স্পষ্ট, আমাৰ সিদ্ধান্ত আছিলে যে উজনি অসমত কোনো কাৰণতে কেতিয়াও সন্দেহযুক্ত নাগৰিকৰ দপদপনি নচলিব। উজনি অসমতে নহয়, সমগ্ৰ অসমত কেৱল মাত্ৰ খিলঞ্জীয়াৰ দপদপনি চলিব লাগিব। আৰু এই সন্দৰ্ভত আমাৰ বাংলাদেশী যিবিলাক এজেণ্ট, বাংলাদেশী ৰক্ষক আশ্ৰাফুল হুছেইনৰ দৰে ব্যক্তিয়ে অসম আৰু অসমীয়া জাতিৰ ক্ষেত্ৰত কোনো ধৰণৰ মন্তব্য ভৱিষ্যতে নকৰিবলৈ, উপনুগাসূচক মন্তব্য নকৰিবলৈ আমি সকীয়াই দিছোঁ। প্ৰথম মিয়াৰ চৰ্দাৰ, বাংলাদেশী চৰ্দাৰ আশ্ৰাফুলে আহি দেখুৱাওকচোন বাৰু ইয়ালৈ, তাক চেণ্ডেলৰ মালা পিন্ধাই ইয়াৰ পৰা পঠিয়াই দিয়া হ'ব। সেইটো স্পষ্টকৈ আমি কৈ দিছোঁ। আৰু এইখন যুঁজ খিলঞ্জীয়া আৰু অখিলঞ্জীয়াৰ যুঁজ, এখন যুঁজ খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ যুঁজ, এখন যুঁজ সভ্যতা সংস্কৃতি বচোৱাৰ যুঁজ। বাংলাদেশী চৰ্দাৰে আমাক ক'ৰবাৰ পৰা ধমকি লগাব, আমি ভয় খাম, আমি লাগিলে MLA হওক কিবা হওক, এইবিলাক আমাৰ লগত কথা নাই। কিন্তু এটা কথা, বাংলাদেশী চৰ্দাৰ আশ্ৰাফুলৰ সাহস আছে যদি প্ৰথম শিৱসাগৰলৈ আহি দেখুৱাওকচোন। যদি আশ্ৰাফুলক আমি চেণ্ডেলৰ মালা পিন্ধাই ইয়াৰ পৰা পঠিয়াব নোৱাৰোঁ, ৰাজহুৱা জীৱন ত্যাগ কৰি। স্পষ্টকৈ এইটো আমি ঘোষণা কৰিছোঁ। ক'ৰবাত মুখ্যমন্ত্ৰী আপোনাৰ মতে পৰিচালিত হয়, তেওঁ যিহেতু অভিযোগ উত্থাপন কৰিছে। মই বিজেপিৰ মানুহ নহয় মুখ্যমন্ত্ৰী মোৰ মতে পৰিচালিত হ'বলৈ। আমি জাতীয় জীৱনত আছোঁ, জাতীয় জীৱনত আমি কোনো ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাত আমি এইখন সংগ্ৰাম কৰা নাই। এইখন সংগ্ৰাম হৈছে অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম। ইয়ালৈ আহিব নিদিওঁৱেই, কোনো কাৰণতে আহিবলৈ নিদিওঁৱেই, এইটো স্পষ্ট কথা। আৰু যদি বাৰে বাৰে আমাৰ খিলঞ্জীয়া মানুহখিনিক চেলেঞ্জ কৰি থাকে, তেন্তে এখন ভয়ংকৰ যুদ্ধলৈ সাজু থাকক। কাৰণ আমাৰ মানুহ বহি নাথাকিব নহয়। এনেকৈ যদি সদায় খিলঞ্জীয়া মানুহখিনিক হেৰি কৰি থাকিবলৈ হয়, জোকাই থাকিবলৈ হয়, তেতিয়াহ'লে আমি বহি থাকিম? আমিওতো প্ৰতিবাদ কৰিম, আৰু ভয়ংকৰ প্ৰতিবাদ হ'ব। আৰু আকৌ কৈছোঁ, আক্ৰমণ যদি কৰাৰ কিবা পৰিকল্পনা হৈছে, তেন্তে প্ৰত্যাক্ৰমণৰ বাবে সাজু থাকক।
একদম স্পষ্ট কথা যে AIDFৰ বিধায়ক আশ্ৰফুল হুছেইনে যিষাৰ কথা ক'লে যে মিয়াসকলক উজনি অসমলৈ তামোল পাণৰ শৰাই দি আদৰণি জনাব লাগিব গতিকে ইয়াৰ বিপৰীতে সদৌ টাইম ছাত্ৰ সন্থাই আমি এটা কথা স্পষ্ট কৰি দিছোঁ যে তামোল পাণৰ শৰাই দি আদৰাটো বহুত দূৰৰে কথা তেওঁলোকৰ পিঠি ছাল ছিঙি দিয়া হ'ব এইটো স্পষ্ট কথা আৰু সদৌ টাইম ছাত্ৰ সন্থাই খিলঞ্জীয়াৰ প্ৰভুত্ব ৰক্ষাৰ স্বাৰ্থত অবৈধ বাংলাদেশী মিয়াসকলৰ বিপক্ষৰ যিটো স্থিতি সেই স্থিতিত আমি অটল আছোঁ আৰু এই ক্ষেত্ৰত যদি কোনোবা খিলঞ্জীয়া ৰাইজেও ইটা ভাটা মালিকেই হওক বা বিভিন্ন কল কাৰখানা যিসকল মালিক আছে তেওঁলোকে নিজৰ ব্যৱসায়িক স্বাৰ্থ সিদ্ধিৰ বাবে যদি এই মিয়াসকলক শ্ৰমিক হিচাপে অনাৰ কথা তেতিয়াহ'লে চিন্তা কৰে আমি তেওঁলোককো ইয়াৰ পৰাই সকিয়নি প্ৰদান কৰিছোঁ যে তেওঁলোকে এনেধৰণৰ ভুল যাতে কৰিবলৈ আগ নাবাঢ়ে আৰু যিসকল অন্য যিসকল খিলঞ্জীয়া ৰাইজ আছে আমি তেওঁলোকক আহ্বান জনাইছোঁ যে আশ্ৰফুল হুছেইনৰ এই কথাষাৰে আচলতে মিয়াসকলৰ যিটো আগ্ৰাসী মনোভাৱ সেই মনোভাৱটো আচলতে তেওঁলোকৰ ইয়াত প্ৰকট হৈছে গতিকে ৰাইজ সজাগ হওক সচেতন হওক আৰু এই মিয়াৰ বিৰুদ্ধে সকলোৱে থিয় দিয়ক হয় সদৌ টাইম ছাত্ৰ সন্থাৰ আমাৰ যিটো পূৰ্ব স্থিতি আমি সেই স্থিতিতে অটল আছোঁ আৰু এই যি মিয়া বিৰোধী অভিযান এই অভিযান আমাৰ অব্যাহত থাকিব